আজি আমি আমাৰ প্ৰাক্তন মন্ত্ৰী বসন্ত দাস ডাঙৰীয়া, ব্লক কংগ্ৰেছৰ সভাপতি ৰাকেশ বৰুৱা, টাউন মিউনিচিপালিটিৰ প্ৰাক্তন ভাইচ চেয়াৰমেন জিংকুলালী ডাঙৰীয়া প্ৰমুখ্যে সমূহ কৰ্মকৰ্তাই এই উপলক্ষে জনসাধাৰণৰ মাজত গৰীবসকলৰ মাজত শ্ৰমিকসকলৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হৈছে। আৰু সেই বসন্ত দাসৰ নেতৃত্বতে আটাইখিনি কাৰ্যসূচী আমি আজি সমাপন কৰিছোঁ। মাস্ক বিতৰণ কৰিলে তৎপৰতাটো নুবুজায়। চৰকাৰৰ ফালৰ পৰা কৰি আছে, নিৰ্দেশ দিছে, MLA বিলাকে কৰিছে, MP বিলাকে কৰিছে। আমাৰ যিবিলাক সমষ্টিত MLA MP আছে তেওঁলোকে কৰিছে। আৰু আমাৰ ইয়াক চৰকাৰে এতিয়াও একো নিৰ্দেশ দিয়া নাই। আজিৰ তাৰিখতহে নিৰ্দেশ দিছিল MLA বিলাকক, MLA বিলাকক, MP বিলাকক আজিৰ তাৰিখত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিবৰ কাৰণে নিৰ্দেশ দিছিল। সেই নিৰ্দেশ অনুযায়ীহে আমি আজি ইয়াতে বিতৰণ কৰিছোঁ। ৰাইজে নিৰ্বাচিত কৰা চৰকাৰ, তেওঁলোকক বাধ্য কৰক। কি কাৰণত আমাৰ জোৱানসকল নিহত হ'ল, শ্বহীদ হ'ল, তাৰ সম্পূৰ্ণ ব্যাখ্যা আমাৰ ওচৰত তেওঁলোকে হোৱাইট পেপাৰ যোগে দাঙি ধৰিব লাগে। এই গণতান্ত্ৰিক পদ্ধতিত চলি থকা চৰকাৰখনৰ কাৰণেই আজি শ্ৰমিকসকলৰ কি অৱস্থা হ'ল। কোনো নীতি নোহোৱাকৈ, সাজু নোহোৱাকৈ লকডাউন ঘোষণা কৰিলে, যাৰ ফলত বহুত শ্ৰমিক ৰেল লাইনত পৰি মাথা কাটা গ'ল, নিহত হ'ল, খাবলৈ নাপাই মৰিল, হুলস্থুল কৰিলে, বেমাৰ হোৱা বুলি ক'লে, বেমাৰৰ খবৰ নাই, কিমান নিহত হ'ল খবৰ নাই, কিমানে খাব নাপাই মৰিল খবৰ নাই। আজি এই দেশৰ দুৰৱস্থা। এই দুৰৱস্থাৰ সময়ত আমি কংগ্ৰেছ দলে আমি ভাৰতবৰ্ষৰ অখণ্ডতা বিচাৰোঁ, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাটো বিচাৰোঁ। আমি জোৱানসকলৰ লগত আছোঁ, আমি চৰকাৰৰ লগতো আছোঁ। কিন্তু চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বক্তৃতা দিবলৈ আশাৰে কাম কৰক। আজি 6 বছৰ আগত যিবিলাক প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰক আৰু সমূহ ভাৰতবাসীক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰক। কৰিম চবকো মই অনুৰোধ কৰিব বিচাৰিছোঁ।